হেল্ল' বন্ধুসকল, আজি আকৌ এটা আছামিজ লাভ ষ্টৰি লৈ আহিছোঁ। লাভ ষ্টৰিটো হৈছে এটা বিউটিফুল কাপলৰ ওপৰত। দেন আছামিজ লাভ ষ্টৰি বিউটিফুল কাপল। তেন্তে ভিডিঅ'টো শেষলৈ কিন্তু চাবলৈ নাপাহৰিব। তেতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাইৰ বিয়াৰ আজি এবছৰ হ'ল। মই তিনিআলিৰ দোকানখনত ৰৈ আছোঁ। সেইদিনা যিদিনা তাইক প্ৰথম লগ পাইছিলোঁ, এই দোকানখনতে মই আড্ডা দি আছিলোঁ, য'ত ৰৈ আছে মোৰ অযুত স্মৃতি। 7 বছৰ আগত সাধাৰণতে তিনিআলিটোত মই আড্ডা দিবলৈ নাহোঁ। ৰাজে এদিন মোক লৈ আহিল। কাৰণটো এয়াই, তাৰ ভাল লগা ছোৱালীজনী এইটো ৰাস্তাৰেই যায়। দুপৰীয়াৰ সময়, শীতৰ দিন, ৰ'দটো বেছ আমেজপূৰণ। ঠাইখিনি ইমান ভাল লগা নাছিল যদিও মোৰ বাবে উপায় নাই। যথাসময়ত ডিম্পী আহিল, মানে ৰাজৰ ভাল লগাজনী। তাই দোকানখনলৈ আহিল। ৰাজে কথা পাতিলে, মই বহি থাকিলোঁ। একেবাৰে বৰিং সময় মোৰ বাবে। হঠাতে মই মন কৰিলোঁ, ডিম্পীৰ লগৰজনীও মোৰ দৰে অন্যফালে চাই আছে। হয়তো তাইও মোৰ দৰেই বৰিং ফিল কৰিছে। নাজানো কিয় মোৰ ভাল লাগি গ'ল। মই তাইৰ এইবাৰে সময় মিলাই তাইক লক্ষ্য কৰিবলৈ আৰম্ভ কৰিলোঁ। এবাৰ তাইও ঘূৰি চালে। মই চকু আঁতৰাই দিলোঁ। যথাসময়ত সিহঁত গুচি গ'ল। সেইদিনা যদিও মই উভতি আহিছিলোঁ, মোৰ মনটো ব্যাকুল হৈ পৰিছিল তাইক আকৌ এবাৰ চাবলৈ। তাইৰ মুখখনতে যেন পূৰ্ণিমাৰ জোনটো আছে। দ্বিতীয় দিনাও একেই অৱস্থা। মই মাতো নামাতোকৈ মাতিলোঁ। তাইও ধুনীয়াকৈ উত্তৰ দি গ'ল। স্মিতাক্ষী তাইৰ নাম। প্ৰথম দিনাৰ দৰে দিনবোৰ আৰু বৰিং নাছিল। কেতিয়াবা কেতিয়াবা এনে লাগিছিল দোকানখনতে কটাই দিওঁ নেকি ৰাতিটো, যাতে পিছদিনা ৰাতিপুৱা আকৌ লগ পাম, আকৌ দেখা পাম, দুপৰীয়া লগ পাম। এনেকৈ দিনবোৰ গ'ল। ৰাজেও সুযোগ বুজি ডিম্পীক প্ৰপ'জ কৰিলে। তাই একচেপ্ট কৰিলে। সেই সময়ত স্মিতাৰ লগত মোৰ বন্ধুত্বও তীব্ৰ হৈ আছে। এদিন ময়ো তাইক কওঁ নকওঁকৈ কৈ দিলোঁ মনৰ কথাবোৰ। হয়তো সেই সময়ত তাই অপ্ৰস্তুত আছিল। তাই একো নোকোৱাকৈ গুচি গৈছিল। মই ভাবিছিলোঁ চব খতম। দোকানখনলৈ যোৱাও বাদ দিলোঁ। 3 দিন পিছত ৰাজে কৈছিল ময়ো যাব লাগে তাৰ লগত। স্মিতাৰ কিবা ক'ব লগা আছে। সাধাৰণতে এনে সময়ত আমিবোৰে নেগেটিভ ভাবোঁ। ময়ো তাৰ ব্যতিক্ৰম নহয়। মই গৈছিলোঁ, তাই আহিছিল। লাহেকৈ তাই কৈছিল আই লাভ ইউ টু। মোৰ এনে লাগিছিল যেন গোটেই দোকানখনৰ গিফ্ট দি দিওঁ নেকি। সেই সময়খিনিৰ পিছত মোৰো এজনী ধুনীয়া মৰম লগা গাৰ্লফ্ৰেণ্ড হৈছিল, স্মিতা। মই দিয়া নাম। মই তাইক ভাল পাওঁ আচৰিতভাৱে। হয়তো ময়ো নাজানো কিমান। আজি 7 বছৰ হ'ল। মই স্মিতাক দেখিছোঁ, তাই ওলাই আহিছে। কোলাত তাইৰ দৰেই ধুনীয়া মৰম লগা কেঁচুৱাটো। তাই মোৰ কাষলৈ আহিল আৰু ক'লে, ৰিণীক আপুনিয়ে লওকচোন। পাণটো মুখত ভৰাই মই তাইক কোলাত লৈ ল'লোঁ। আজিকালি মোৰ ভাল লগা ছোৱালীজনীৰ সংখ্যা বাঢ়িল।
ৰিণী মোৰ সন্তান, স্মিতা মোৰ পত্নী। চ' ভাল পোৱাটো হয়তো ইমান ধুনীয়া নহ'লেই হয় যদিহে সেইখিনি ঠাইত দোকানখন নাথাকিল হয়। আই হোপ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটোৰ কাষতে থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ। Thank you for watching.